is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Bahir hoide. Bahir hoide. Super Hits 93.5 Red FM at Mozabner hoide Bahi. And welcome home hoigol weekend special show Red FM Love Story. Aru eta notun love story loi moi Bahi akoi bar apunar kak sapilohi. Well, আজি যিখন চিঠি হাতত তুলি লৈছো সেই চিঠিখন আহিছে নাৰেংগী গুৱাহাটীৰ পৰা পঠিয়াইছে ত্ৰিশিতা দি বৰুৱাই তেওঁ লিখিছে হাই বাহিবা মোৰ নাম ত্ৰিশিতা বৰুৱা মোৰ ঘৰ নাৰেংগী গুৱাহাটী আশা কৰো তোমাৰ ভাল ভগৱানৰ কৃপাত মোৰো ভালেই মই তোমাৰ ৰেড এফএম লাভ ষ্টৰী প্ৰগ্ৰামটিৰ ডেইলি ফলোৱাৰ মই কোনো দিনে কোনো কাৰণত তোমাৰ প্ৰগ্ৰামটি মিছ নকৰো তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগে তুমি যিদৰে ষ্টৰিজবোৰ কোৱা আৰু এটা নাটকীয় ৰূপ দিয়া এনে লাগে যেন ময়ো সেই ষ্টৰিটোৰ এটা ক্যাৰেক্টাৰ সকলোৰে লাভ ষ্টৰিবোৰ শুনি মোৰো মন গ'ল মোৰ লাভ ষ্টৰিটো তোমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ পাহিবা মোৰ লাভ ষ্টৰিটো এবাৰ তোমাৰ মুখৰ পৰা শুনিলে মোৰ বৰ ভাল লাগিব মই তোমাক মোৰ ষ্টৰিটো ক'বলৈ ৰিকুৱেষ্ট কৰিছো পাহিবা মই মোৰ ষ্টৰিটোৰ এটা নাম দিব বিচাৰো চেঞ্জিং ফেজেছ অফ লাভ মোৰ ভালপোৱা আৰম্ভ হৈছিল 2013 ডিসেম্বৰ মাহত মই যাক ভাল পাওঁ তাৰ নাম লাচিত হালৈ আমাৰ লাভ ষ্টৰী প্ৰথম চিনাকি ফেচবুকৰ জৰিয়তে হৈছিল মই 2012 জুলাই মাহত ফাৰ্ষ্ট ফেচবুক একাউণ্ট খুলিছিলো সেইবাবে সোশ্যাল নেটৱৰ্কিঙত খুব ইন্টাৰেষ্ট আছিল এনি টাইম চ্যাটস ফটোজ আপলোড কৰা এইবোৰেই কাম আছিল পাহিবা মই সেই সময়ত ৰাহুল নামৰ এজন ল'ৰাৰ লগত ৰিলেশনশ্বিপত আছিলোঁ সো সকলোৰে লগত বন্ধু হিচাপে কথা পাতিছিলোঁ এনেতে এদিন মই ফেচবুক খোলাত মই মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্টবোৰ চাই আছিলোঁ তাৰে মাজত আছিল এজন যাৰ নাম আছিল লাচিত হালৈ কিয় নাজানো পাহিবা মই তাৰ প্ৰফাইলটো খুলি চেক কৰিলোঁ লাচিত হালৈ ষ্টাডিজ ইঞ্জিনিয়াৰিং পাছ আউট ফ্ৰম গুৱাহাটী কলেজ ভালেই লাগিলে ৰিকুৱেষ্ট কনফাৰ্ম কৰিলোঁ কেইদিনমান পাছত মই ফেচবুক চাই থাকোঁতে হোম পেজত তাৰ কিছুমান ফটোজ দেখিলোঁ চোৱাৰ পাছত মই তাক নিজেই মেছেজ দিলোঁ হাই হোৱাটছআপ ভালেই মই ঘৰতে আছোঁ তোমাৰ কি খবৰ মোৰো ভালেই ময়ো ঘৰতে বাই দ্য ৱে তোমাৰ ঘৰ ক'ত নাৰেংগী অ হয় নেকি মোৰতো নাৰেংগী আমি তেতিয়াহ'লে ওচৰৰে দেখোন ওচৰ মানে ক'ৰ মোৰ বীৰকুছি নিচে ওচৰৰচোন তাৰ মানে কেতিয়াবা লগ পোৱাৰ চান্স আছে লগ পালে মাত দিবা চিয়ৰ দিম ৱাই নট অ'কে এতিয়া মই আহোঁ কাম অলপ আছে পিছত কথা পাতিম দেই অ'কে বাই বাই এনেকৈ আমি সেইদিনৰ পৰা অনলাইন থাকিলে চেট কৰোঁ আমি ভাল বন্ধুৰ নিচিনা হৈছিলোঁ সো আজি আমি শুনিম ত্ৰিশিতা বৰুৱাৰ লাভ ষ্টৰী চেঞ্জিং ফেজেছ অফ লাভ সো আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে ফেচবুকৰ জৰিয়তে আপুনি মোৰ অফিচৰ এড্ৰেছটি পাব আৰু তাৰপিছত চিঠি লিখি পঠিয়াই দিব ঠিকনাটি আপুনি ফেচবুকত পাব মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰ জি পাহি প্লাছ মই ইনষ্টাগ্ৰামত আছোঁ এজ আৰ জি পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰ জি পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Red FM Love Story. Love Story. Aji Bahir hoide. Bahir hoide. Super Hits 93.5 Red FM at moi asu apunar hoide Bahi aru shuni ase apuni weekend special show Red FM Love Story. Aji ami shuni asu Trishita Boruwar Love Story Changing Phases of Love. ইতিমধ্যে গম পাইছো যে ত্ৰিশিতা অলৰেডি এটা ৰিলেশনশ্বিপত আছে বাট নতুনকৈ ফেচবুক খোলাৰ বাবে খুব বেছি এক্টিভ আছিলে আৰু সেইখিনি সময়তে লাচিত হালৈ বুলি এজন ল'ৰাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলে আৰু তেওঁলোকৰ কথা বতৰাও আৰম্ভ হ'ল আগলৈ তেওঁ লিখিছে পাহিবা মই তাক সকলো কথা খুলি কৈছিলোঁ যে মই এটা ৰিলেশনশ্বিপত আছোঁ আৰু 1 ইয়াৰৰ পৰা আৰু সেই কথা সিও জানিছিল এদিন কথা পাতি থাকোঁতে সি ক'লে কি খবৰ ভাল ভাল তোমাৰ কোৱাচোন বস আছো আৰু এটা কথা ভাবিছিলোঁ কোৱা যদি তোমাৰ প্ৰব্লেম নাই আমি ফোনতো কথা পাতিব পাৰোঁ চাগে ফেচবুকৰ সলনি পাৰি আই মিন তোমাৰ নম্বৰটো শ্বেয়াৰ কৰিব পাৰিবা নি
মোৰ শ্বেয়াৰ কৰাত প্ৰব্লেম নাই কিন্তু মই নিজৰ ফোন ব্যৱহাৰ নকৰোঁ মাৰ ফোনটোহে ব্যৱহাৰ কৰোঁ ওকে একো নাই ঠিক আছে দিয়া এটা কাম কৰা তুমি মোৰ নাম্বাৰটো লৈ লোৱা এইটো 97 মোক ফোন কৰিবা তুমি ওকে ঠিক আছে দিয়া ওকে বাই বাই সি তাৰ নাম্বাৰটো মোক দিলে মোৰ বয়ফ্ৰেণ্ডৰ লগত মোৰ ফেচবুক পাছৱৰ্ড আছিলে সি লাচিতৰ লগত কথা পতাটো ভাল নাপাইছিল চ' সি মই নজনাকৈ তাক ব্লক কৰি থৈছিল মোৰ আৰু মোৰ বয়ফ্ৰেণ্ডৰ মাজত বহুত কাজিয়া লগা আৰম্ভ হ'ল সি মোক চিট কৰিছিল বহুতবাৰ চান্স দিয়া পাছতো সি চেঞ্জ নহ'ল এইবোৰ প্ৰব্লেমৰ বাবে মই ফেচবুক বেছি ইউজ নকৰা হ'লোঁ আৰু মই লাচিতক যে ব্লক কৰা আছিল সেইবোৰো পাহৰি গ'লোঁ মই মেণ্টেলি বহুত বেছি ডিষ্টাৰ্বড হ'লোঁ আৰু ফাইনেলি মই মোৰ বয়ফ্ৰেণ্ড ৰাহুলক ব্ৰেকআপ দিলোঁ সেইকেইদিন মনটো বহুত বেয়া লাগি আছিলে একো কৰিব মন যোৱা নাছিলে এনেতে ব্ৰেকআপ হোৱা 3-4 সপ্তাহমান পাছত মই মোৰ ফেচবুক একাউণ্টটো খুলিলোঁ মেছেজবোৰ চোৱাত এজন ল'ৰাৰ মেছেজ আহিল সুৰজ নামৰ মেছেজটিত লিখা আছিলে তুমি মোৰ ফ্ৰেণ্ড লাচিত হালৈক কিয় ব্লক কৰিছা মই গমেই পোৱা নাছিলোঁ যে লাচিত হালৈক ব্লক কৰা আছিলে মই আনব্লক কৰি লগালগ তাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালোঁ সি একচেপ্ট কৰিয়ে মোক মেছেজ দিছিলে ঐ ইমান দিন একো খবৰ নাই যে আৰু মোক ব্লকো কৰি থৈছে যে মোৰ বয়ফ্ৰেণ্ডে ব্লক কৰিছিলে মই গমেই নাপাওঁ বাই দ্য ৱে এতিয়া ব্ৰেকআপ হ'ল কিয় বা কিবা প্ৰব্লেম হ'ল নাই বহুত বেছি চিট কৰি আছিলে আৰু বেছি চান্স নিদিওঁ বুলি ব্ৰেকআপ কৰিলোঁ একো নাই ভালে কৰিলা তেতিয়াহ'লে তুমি যদি ডিচিশ্যন লৈছা তাকে বাই দ্য ৱে তুমি মোক ফোন কৰাৰ কথা আছিলে এদিনো এটা ফোন নকৰিলা যে নাম্বাৰটো বিচাৰি আছেনে নাই ৰ'বাচোন মই হিষ্ট্ৰী চেক কৰোঁ আছে তোমাৰ নাম্বাৰটো আছে ফোন কৰিবা কেতিয়া কৰিবা কোৱা কালি কৰোঁ চিয়'ৰ একদম চিয়'ৰ কালি কৰিম পাক্কা একদম পাক্কা বাবা অ'কে ৱেইট কৰিম অ'কে এণ্ড থেংক ইউ ফৰ কাইলৈ যে ফোন কৰিবা আগতীয়াকৈ দি থৈছোঁ তেনেকৈ সেইদিনা তাৰ লগত বহুত কথা পাতিলোঁ তাৰ লগত কথা পাতি এনেও বেলেগতকৈ বেছিয়ে ভাল লাগিছিল নাজানো কিয় যেতিয়া মানুহৰ ব্ৰেকআপ হয় তেতিয়া মাইণ্ডটো ডাইভাৰ্ট কৰিবলৈ কাৰোবাৰ নহয় কাৰোবাৰ লগত কথাখিনি শ্বেয়াৰ কৰিব লাগে আৰু সেইখিনি সময়তে কিন্তু বহুতে ভুল ডিচিশ্যন লৈ লয় এইখিনিতে মই কৈ দিওঁ যদি আপোনাৰ বাই চান্স ব্ৰেকআপ হয় আৰু আপুনি যদি বেলেগৰ সৈতে কথা বতৰা আৰম্ভ কৰে তেতিয়া অট'মেটিকেলি আপোনাৰ এটা উইকনেছ আহি যায় কাৰণ আপোনাৰ সেই সময়ত মেণ্টেল ষ্টেবিলিটিটো একেবাৰেই নাথাকে আপুনি এটা ইম'চনেল টাৰ্বুলেঞ্চৰ থ্ৰু দি গৈ থাকে বহুত ইম'চনছে আপোনাক এটাক কৰে চ' কোনোবাই যেতিয়া খবৰ লয় কোনোবা এজনে যদি টেক কেয়াৰ কৰে তেতিয়া অট'মেটিকেলি তেওঁৰ প্ৰতি ঢাল খোৱা যায় চ' সেই ইম'চনেল চিটুৱেশ্যনটোত কেতিয়াও একো ডিচিশ্যন নল'ব খুব বেছি প্ৰেক্টিকেল হ'ব লাগিব ইম'চনছত আহি কেতিয়াবা ভুল ডিচিশ্যনো লোৱা যায়